Hi friends, welcome back to my YouTube channel. বহুত দিনৰ পিছত মই আকৌ এবাৰ এটি নতুন ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই বনাম গাজৰৰ হালৱা। চাও কেনেকুৱা হয়, মই কেতিয়াও বনাই পোৱা নাই, আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি মোক জনাব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোক যি সামগ্ৰী লাগে ইয়াতে মই ৰেডি কৰি ৰাখিছোঁ। মোক লাগিব গাজৰ, গাখীৰ, বাদাম, তেজপাত, ইলাইচি, লগত নাৰিকল। আপোনাৰ ঘৰত আছে যদি নাৰিকল দিব পাৰে, নাই যদি বাদামেৰে হৈ যাব। মই ঘি 2 চামুচ দিম। আমি কুকাৰত বনাম। ঘি 2 চামুচ দি দিলোঁ। আপুনি দিব পাৰে 3 চামুচ 4 চামুচ, আপোনাৰ ভাল লাগিলে। গাজৰখিনি দি দিম এতিয়া। ঘিটো অকণমান গৰম কৰি লৈ গাজৰখিনি দি দিম। মিডিয়াম ফ্লেমত আপুনি গেছটো দি দিব। এতিয়া মই চেনি 3 চামুচ দি দিম। মোৰ ভিডিঅ'টো ডিলিট হৈ গ'ল, আপোনালোকক দেখাব নোৱাৰিলোঁ। এতিয়া মই 5 মিনিটৰ বাবে ঢাকি দিম। 5 মিনিটৰ পিছত মই ঢাকনি গুচাই চালোঁ যে অকণমান সিজিবলৈ লৈছোঁ। দেখিছে ৰং এটাও আহিছে। মই এতিয়া গাখীৰ দি দিম ইয়াতে। আপোনালোকে গাজৰ অনুসৰি গাখীৰ দিব। মই যিহেতু 6টা গাজৰ বনাইছোঁ, মই 1 গিলাচ 1 কাপ গাখীৰ ব্যৱহাৰ কৰিছোঁ। মিডিয়াম ফ্লেম ৰাখি আপুনি সিজিবলৈ দিব। যদি গাজৰ বেছিকৈ লয় তেতিয়াহ'লে আপুনি গাখীৰৰ পৰিমাণটো বঢ়াই দিব, 3 গিলাচ 4 গিলাচ দি দিব। এতিয়া মই চেনি ব্যৱহাৰ কৰিম। আগতে মই 3 চামুচ দিছিলোঁ, এতিয়া মই 2 চামুচ দি দিম। এতিয়া মই 3টা চিটি মাৰিবলৈ দিম। আপোনালোকে ল' ফ্লেমতো বনাই থাকিব পাৰে, কিন্তু চিটি মাৰি দিলে আপোনাৰ জল্দি হৈ যায়। সিজিবলৈ বহুতখিনি বাকী আছে, টাইম লাগিব অকণমান। আৰু গাখীৰখিনি নাইকিয়া হৈ যাব লাগিব। বহুতখিনি গাখীৰ আছে, সিজিবলৈ আমি আকৌ ৰাখি দিম। দেখিছে সিজিছে অলৰেডি, অকণমান টাইম আকৌ লাগিব, অলপ লৰাই থাকিব। লগতে আপোনালোকে 2 মিনিট 3 মিনিট টাইম ৰাখি লৰাই থাকিব। মই এতিয়া বাদামখিনি দি দিম। মোৰ লগত কাজু বাদাম নাছিলে, কাজু বাদাম দিলে বেছি ধুনীয়া হয়। মোৰ লগত নাছিলে বাবে মই নৰ্মেল বাদাম দি দিলোঁ। একচুৱেলি মই কেতিয়াও বনোৱা নাই, আজি ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। নাজানো কেনেকুৱা হৈছে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰি মোক নিশ্চয় জনাব। আৰু লাষ্ট টাইমত মই 3 চামুচ আকৌ দি দিম। দেখিছে গাখীৰখিনি নাইকিয়া হৈছে, হৈ গ'ল। আপুনি লৰাই চাব যে গাখীৰখিনি নোহোৱা হৈছেনে নাই। আৰু দেখিছে আপোনালোকে কিমান ধুনীয়া হৈছে কালাৰ। যদি ভাল হৈছে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু এয়া ৰেডি। আপোনালোকে মন্দিৰত প্ৰসাদ হিচাপেও দিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। তেতিয়ালৈ টাটা, বাই বাই, ধন্যবাদ।